কবিতাৰ শিৰোনাম চেষ্টা। কবি আসিফ ৰহমান, আবৃত্তি দিগন্ত বৰা। পৰিশ্ৰমৰ ফল যদি বিফলেই হয়, আশাৰ নদীখন বাৰু কোন দিশে বয়? মনৰ কথাবোৰ যেতিয়া কাগজত ঠাই লয়, আৱেগ ভৰি থকা এটি কবিতা হৈ ৰয়। অত্যন্ত চেষ্টা যদিও পৰিণাম বিফল, যুঁজ দিও হাৰ নমনা ময়ে নেকি পাগল? সফলতাৰ মুখ নেদেখা দুৰ্ভগীয়া কপাল, সুখৰ বাবে থমকি ৰওঁ মনটো যে বিশাল। নিজৰ ভৰিত থিয় দি ৰ'ম, সময় আহিব কেতিয়া? অত্যন্ত চেষ্টায়ো পৰিণাম নিদিয়ে, কপালেই দুৰ্ভগীয়া। মুখা পিন্ধাই ৰাখিছোঁ আজি নিজৰ সপোনবোৰ, মিছা হাঁহি মাৰি লুকুৱাই ৰাখিছোঁ আজি নিজস্ব আশাবোৰ। ব্যস্ততা পথত আজি কোনে কাৰ বাবে কৰিব অপেক্ষা? বিকলাংগ মনটো আগুৱাই নিবলৈ অশেষ চলাইছোঁ চেষ্টা। চেষ্টা চেষ্টা কেৱল চেষ্টা।